नोंथांमोननि दलकुसि हैंलुम क्लास्टारनि जि दाग्रा आइजो नोंथांमोन गिबियाव जोंनि फारसेनिफ्राय गाहाम हामलायनायखौ जासिबाय जे जोंहा दिनै टेम्परारि बड'लेण्ड हेन्डलुम मिसननि आन्दाराव टेम्परारि जोङो ट्रेनिं सेन्टार बेवहाय जोङो ट्रेनिं होनो थाखाय अपेनिं खालामनाय बे हाबाफारियाव नुजाफैनाय जोंनि कलेज समष्टिनि साबसिन रिसार्च बिथांखौ जों गिबियाव गांसे आर'नाइजों बरायनानै लाग्रोबाय आरो लोगोसेनो सारखौ दिनैनि बे ट्रेनिं सेन्टारखौ अपेनिं खालामनाय मबाइलफ्रा हमबाय Olah, asal berimar. Ang malang guna ito. Hale. Amar Itiarar Handloom Department aru Trustor Jodite. Jitu amar 45 committee jodi ase. Apnaloke মোৰ একদিন মই গমেই পাইছিলোঁ 100জন বড়ো অসমীয়া গোটেই মানে মিক্সাৰ প্ৰত্যেকটোভাৱে মানে এটা কমিটি আছে হিচাপে মই সেই কমিটিকো দি পঠালোঁ সেই হিচাপে আজি এই ক্লাষ্টাৰটো মানে চিলেকশ্যন পাইছে আৰু এইটোকে ভালকৈ মানে সম্পূৰ্ণৰূপে যে আমি কাপোৰ বোৱা নাম মাত্ৰ নলৱাকৈ ভালকৈ যে আমি তৈয়াৰ কৰিব পাৰোঁ কাপোৰ তৈয়াৰ কৰিব পাৰোঁ গামচাই হওক দখনাই হওক যিয়ে হওক শাৰী হওক যিটো পাৰে মানে আৰণাইৰ পৰা আদি কৰি এই হিচাপে আমাৰ বিটিআৰ চৰকাৰে সিদিনাখন আমি কোকৰাঝাৰত দেখিলোঁ আৰু এই হিচাপে কিনা বেচা কৰা এটা চেণ্টাৰ খুলিছে ধান কিনা যেনেকৈ চেণ্টাৰ খুলিছে সেই হিচাপে কাপোৰকো আমি মানে মাৰ্কেট নাপায় নহয় তাৰ কাৰণে যোনে যেনেকুৱা বৈছে কাপোৰটো হিচাপৰ কোৱালিটিটো চাই কিনে তাৰে এটা ৰেট আছে গভৰ্ণমেণ্ট ৰেট এই গভৰ্ণমেণ্ট ৰেটৰ এগেইনষ্টত মানে আপোনালোকে পইচাটো পায় কিনি বিক্ৰী কৰি এই বিপদ আমাৰতো এনেকুৱা কাপোৰ জমা কৰি থোৱা নাই আপুনি তাঁতশাল এখন আছে আজি বিক্ৰী নকৰোঁ কালি দাম চাম অলপ বাঢ়া শুনি তেনেকুৱা বিপদ আপদ হ'লে এক বছৰ ভিতৰতে নাই কিবা যায় টাৰ্গেট আৰু 6 মাহ কৰে 3 মাহ কৰে আপোনাৰ কথা মই এনেই বুজোৱাতেই কৈছোঁ সেই বস্তুখিনি মই 100খন বা 200খন বা 500খন হ'লে মই বজাৰত নিওঁ সেই টাৰ্গেটটো জমা কৰিব লাগিব ট্ৰাং এখন ল'লে ইয়াতে জমা কৰি আকৌ লৈ গ'ল মানে মায়াকে যেতিয়া মানে কাপোৰ অলপ ধ্যান দিয়াৰ কাৰণে ঘৰখন অলপ চলি থাকিলে 500,000 আহি আছে আৰু সেইটো সহযোগ এনেকৈ ইণ্টাৰেষ্টৰ লগত থাকিব লাগিব সব বস্তুৱে নিজৰ ওপৰত ইণ্টাৰেষ্ট বাচ্চা বনাম বুলি ক'লেও বাচ্চাটোৰ ওপৰত আপুনি ৰাতিপুৱা সাৰ মানে জোকাই দিব লাগিব পঢ়াৰ টাইমত খোৱা টাইমত খুৱাব লাগিব আনা টাইমত আনিব লাগিব পঢ়াৰ টাইমতো পঠাবই লাগিব ঠিক এনেকৈ যেনেকৈ ইণ্টাৰেষ্ট লয় এই কাপোৰৰ ক্ষেত্ৰতে একেই কথাই তাঁতশাল এখন আজি এনেকৈ ভাঙা চিঙা হৈছে কালি ভালো হ'ব পাৰে তাই সেইটো নিজৰ ওপৰত ইয়াত যে একো নাই এইটো ভাবিব নালাগে এই তাঁতশালৰ দ্বাৰাও সারা দেশখন আপনি চাব পৰা হৈ যাব পাৰে যদি আপুনি ইনিচিয়েটিভত গুচি যায় ইনিচিয়েটিভ ল'ব লাগিব আৰু নিজস্ব এটা ষ্টাইল থাকিব লাগিব আমার কাছে বহু পরীক্ষা লয় আমার এই সুমতি আমার ইন্ডিয়ার অঞ্চলের পৰা যোনে টাইম দিব পাৰে যেনে ফ্ৰী মানুহ যিটো গাইডলাইন দিছে 20জন মানুহক আমি ট্ৰেইনিং দিব বুজি পাইছে এই ট্ৰেইনিং দিয়াৰ পিছত 20জন মানুহে আৰু এজন মানুহে 20জন আৰু আপোনাৰ লগত মেম্বাৰ লগত বুজি পাইছে আমাৰ মাষ্টাৰ ট্ৰেইনাৰে 20জন দিছে হয় নহয় আপোনালোক 20জনে এজনে আৰু 20জন মানুহ ট্ৰেইনিং দিব লাগিব এমচিলে ছাৰে যিটো কথা ক'লে সেইটো হ'ল স্বনিৰ্ভৰ নাৰী প্ৰথম মই আৰম্ভ কৰিছোঁ এইটো আঁচনিত যিবিলাক শিপিনীয়ে অনলাইন ৰেজিষ্টাৰ কৰিছিল এখেতসকলে কাপোৰ বেচিব পাৰিব সেই কাপোৰ কিনাৰ কাৰণে আমাৰ তামোলপুৰ সাব ডিভিজনত বৰ্তমান 3টা চেণ্টাৰ আছে এটা হ'ল বাগডোবা এটা হ'ল তামোলপুৰ এটা হ'ল নাগৰিজুলি
সেই তিনিটা চেণ্টাৰত কাপোৰত কিছুমান হেৰি দিয়া আছে ষ্টেণ্ডাৰ্ড চাইজ ধৰক ফুলাম গামোচা এখন 16 to 24 তাৰমানে দীঘলটো 60 ইঞ্চি লাগিব বহলটো 24 ইঞ্চি লাগিব ফুলটো লাগিব 7 ইঞ্চি এই কাপোৰটোত 320 টকা দাম আছে যিটো ফুলাম গামোচা আৰু যিটো ফুলাম গামোচা এক সাইজ ফুল সাইজটো একে 7 ইঞ্চি ফুল এক সাইজ এইটো হ'ল 260 টকা তাৰমানে এই কাপোৰবিলাক একচুৱেলি ৰেটটো বহুত দিয়া হৈছে আমাৰ ফুলাম গামোচা এখনত মাত্ৰ 100 গ্ৰাম কুটা যায় বা 110 গ্ৰাম কুটা যায় 110 গ্ৰাম কুটাৰ দাম মেক্সিমাম 70 টকাকৈ কেজি ধৰে আপোনাৰ 80 টকা মানহে যায় আৰু বনাওঁতে ঘৰত বনোৱা মানে 50 টকা বা 60 টকা যাব কিমান হ'ল 120 টকামান খৰচ হ'ল য'ত আমি 320 টকা পাওঁ লগতে যিটো ডাঙৰ গামোচা আমি পিন্ধো সেইটো চাইজ দিছে চাইজটো অলপ ভৰি হৈছে তথাপিও যিটো লঘু বৰ্তমান লৈ আছে 13 to 70 তাৰমানে 70 ইঞ্চি দীঘল 30 ইঞ্চি বহল ৱেট লাগিব 200 গ্ৰাম যিটো 40 নম্বৰ সূতাৰ কাপোৰ সেইটো ধৰক যদি 200 গ্ৰামহে সূতা যায় পইচা কিমান যাব কেজিত যদি